তামাম আজিকালি মোবাইল নহ'লে নচলে মোবাইল মানে কি লাগিবই আৰু মানে মই ৰাতিটো শুই থাকিলে একদম মানে মোবাইল টিপিয়ে থাকিব লাগে আৰু মানে একে মানে টোপনি কেতিয়াহে গমেই নাপাওঁ 1টা 1:30 2টা বজালৈকে নিটিপিলে মোবাইলটো নাচালে টোপনিয়ে নাহে আৰু তেনেকুৱা বহুতৰে হৈছে সো ফ্ৰেণ্ডছ ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ গতিকে মোবাইলৰ কিবা কিবি অলপ কলো গম পাইছে আজিকালি ম্যাক্সিমাম মানুহৰ হেতুৱে হয় মোবাইল টিপি থাকে মোবাইল টিপি শুই যায় কেতিয়া শুই যায় গমেই নাপায় আৰু ৰাতি মানে ভাত পানী খাই কৰি পেলাই যেটো নৰমাল মানে ঈশ্বৰে যেটো দিছে হেতু এনেকুৱা ভাত পানী খালে টোপনি এতিয়া শুব লাগে শুলে 10 মিনিট টোপনি আহিলে হেতু হৈছে আমাৰ এটা মানে একটা স্বাস্থ্যকৰ সাইকেল মানে টোপনিৰ কিন্তু হেতু ধ্বংস হৈ গৈছে হেতু বিনষ্ট হৈ গৈছে কিহৰ কাৰণে জানানে এই গেজেটবোৰৰ কাৰণে গেজেটবোৰ ব্যৱহাৰ কৰা কিছুমান কৌশল আছে সেই কৌশলবোৰ ব্যৱহাৰ ইউজ নকৰাৰ ফলত এই যেটো সাইকেলটো ধ্বংস হৈ গৈছে আৰু আমাৰ এই টোপনি আহা নাহা এই গুটেই বস্তুটো আমাৰ ব্ৰেইনে নিয়ন্ত্ৰণ কৰে আৰু এটো কেনে ধৰণৰ সিগনেল যেনেকে দিন যেতিয়া হয় যেটো ব্লু লাইট বুলি কয় ন ব্লু লাইট বা এনেকুৱা দিনৰ যেটো পোহৰ আমি দেখা পাই আছো এতিয়া এটোৱে আমাৰ ব্ৰেইনটোক এলাৰ্ট কৰি ৰাখে এটো অনুভৱ কৰিবলৈ যে এতিয়া সজাগ হৈ থকাৰ সময় এতিয়া জাগি থকাৰ সময় এনে ধৰণৰ এটা এলাৰ্ট থাকে এলাৰ্ট ভাৱ এটা আমাৰ মনত জগায় আৰু যেতিয়া সন্ধিয়া হৈ আহে তেতিয়া অলপ ৰেডিছ টাইপৰ হৈ যায় ন সূৰ্যটো ডুবি যায় ৰান্ধনি বেলি উলাই ৰেডিছ টাইপৰ হয় সো হেতু এটা অনুভৱ কৰে যে সন্ধিয়া হৈছে গধূলি হৈছে ৰাতি নামিব এতিয়া শুব লাগিব এনে ধৰণৰ এটা সৃষ্টি কৰে চিন্তাৰ মানে গতিকে এই বস্তুটো নিয়ন্ত্ৰণ কৰে মেলাটোনিন নামৰ এটা হৰমনে যেটোৱে আমাক কি কৰি ৰাখে এই খাৰ পাই থকা টোপনি আহা এই বস্তুটো এই মেলাটোনিন নামৰ হৰমনটোৱে ৰেগুলেট কৰে যেটো পিনিয়েল গ্ল্যান্ডত সৃষ্টি হয় গতিকে এই বস্তুটো ভাঙি যায় যেতিয়া আমি মোবাইল টিপি থাকো আৰু কি হয় আপোনাৰ ৰাতি যেতিয়া আপুনি মোবাইলটো টিপি থাকিব ৰাতি 1টা 1:30 বজাত আপুনি তা ভাগৰতে টোপনি এটা আহি যায় হেতু বৰটা স্বাস্থ্যকৰ টোপনি নহয় আৰু হেতু টোপনি মানে ভাগৰতে আহি যায় ব্ৰেইনটো মানে বোৰ হৈ যায় আৰু আপোনাৰ হে টোপনিটো বৰটা ভালো নাহে আৰু আপোনাৰ তেনেকৈ হয় আৰু ৰাতি আপোনাৰ তেনেকৈ খোৱাৰ ফলত ৰাতিপুৱা আপোনাৰ উঠা দেৰি হয় উঠিবলৈ মন নাযায় সো এনধৰণৰ বিভিন্ন বিসংগতিৰ সৃষ্টি হয় সো এই ক্ষেত্ৰত আপোনাৰ এটা মেইন কাম কৰিবলগীয়া হৈছে কি আপুনি শুবলৈ যোৱাৰ অন্তত প্ৰথমতে ট্ৰাই কৰক আধা ঘণ্টাৰ আগত মোবাইলটোৰ পৰা আঁতৰত থাকক শুবলৈ যোৱাৰ যে শুম বুলি ভাবিছে আপুনি তা আধা ঘণ্টাৰ আগত আপুনি মোবাইলটো লগত সংযোগ সম্পূৰ্ণ বিচ্ছিন্ন কৰক লাহে লাহে ট্ৰাই কৰি 1 ঘণ্টাৰ আগত আপুনি সংযোগটো বিচ্ছিন্ন কৰিব শুবলৈ যোৱাৰ তাৰ আগত আপোনাৰ যিমান আপডেট আছে যিমান চেক কৰিব লগা আছে ইমেইল কৰি লওক তাৰ পাছত আপুনি মোবাইলটোৰ লগত সংযোগ বিচ্ছিন্ন কৰক মোবাইল সুইচ অফ কৰি দিয়ক মোবাইল ক'বাত থৈ দিয়ক পেলাই দিয়ক দলিয়াই দিয়ক তেতিয়া আপোনাৰ লাহে লাহে যেটো এই টোপনিৰ যেটো সাইকেল এটো পুনৰ জেনাৰেট হ'ব পুনৰ কিউৰ হ'বলৈ ধৰিব গতিকে এটো এটা আপোনাৰ ট্ৰাই কৰিব পাৰে আৰু এটা বহুত আজিকালি মোবাইল বিলাকত হেতু বস্তু আছে হেতু আপোনালোকে ট্ৰাই কৰিব পাৰে হেতু হৈছে কি যেটো ব্লু লাইট ফিল্টাৰ বুলি কয় মানে আপোনাৰ ৰাতি হোৱাৰ লগে লগে নাইট মোড থাকে আজিকালি মোবাইল বিলাকত ম্যাক্সিমাম মোবাইলত থাকে আৰু নাথাকিলেও এপ্লিকেশন গুগল প্লেত বিচাৰিলে পাব সো এই নাইট মোডটো অন কৰি দিব নাইট মোডটো অন কৰাৰ ফলত কি হয় জানেনে বা কিছুমানৰ ব্লু লাইট ফিল্টাৰ বুলি কোৱা হয় এটো যেতিয়া আপুনি অন কৰি দিয়ে এটো যি সকলে ব্যৱহাৰ কৰিছে তেওঁলোকে জানেই তেওঁলোকক মই আকৌ দেখুৱাই দিয়া প্ৰয়োজন নাই গতিকে এটো যি সকলে ব্যৱহাৰ কৰে যি সকলে এটো ইউজ কৰে তেওঁলোকৰ কি হয় ৰাতি নাইট মোডটো যেতিয়া অন হৈ যায় তেওঁলোকৰ ব্ৰেইনত সিগনেলটো গৈ থাকে যে সেই ৰেডিছ যেটো সিগনেল ৰেডিছ যেটো কালাৰ আহি যায় মানে ব্লু লাইটটো নাইকিয়া কৰি পেলাই সম্পূৰ্ণৰূপে আৰু যেতিয়া ব্লু লাইটটো নাইকিয়া কৰি পেলাই তেতিয়া আপোনাৰ সেই মেলাটোনিন হৰমনটো ক্ষৰণ হোৱাৰ ক্ষেত্ৰত মস্তিষ্কই আগভাগ লৈ দিয়ে কাৰণ ব্লু লাইট থাকিলে মস্তিষ্কই বুজি নাপায় ভাবে দিন হৈ আছে এতিয়ানো কিয় শুম এটা কাম আছে এনে ধৰণৰ এটা ভাব আনি থাকে গতিকে আপোনাৰ টোপনিটো নেচাৰলি নাহে কিন্তু যদি ব্লু লাইট ফিল্টাৰটো অন কৰি দিয়ে তেতিয়া আপোনাৰ ব্লু লাইটটো যেতিয়া কমপ্লিট নাইকিয়া কৰি পেলাব ধ্বংস কৰি পেলাব আপোনাৰ মোবাইলটোত ব্লু লাইট নাথাকে কোটো এটা মানে আপোনাৰ ৰেডিছ টাইপৰ এটা মানে জ্বলি থকা টাইপৰ এটা কালাৰ আহিব গতিকে তেনেকুৱা কালাৰ যেতিয়া আহি যাব তেতিয়া আপোনাৰ কি হ'ব টোপনিৰ ভাৱটো আহাত অলপ সহায় হয় যা নহওক হেতু কাম কৰিলে আপুনি অলপ আৰোগ্য হ'ব পাৰিব আটাইতকৈ বেষ্ট ব্লু লাইট ফিল্টাৰ আপোনালোকে অন কৰক কিন্তু যদি হেতু কৰিবলৈ আপুনি অনিচ্ছা কৰিছে তেতিয়াহলে আপুনি এটা কাম কৰিব পাৰে বেষ্ট মই যেটো প্ৰথমতে কৈছিলো যে আপুনি 1 ঘণ্টাৰ আগত মোবাইলটোৰ লগত সংযোগটো সম্পূৰ্ণ বিচ্ছিন্ন কৰি কিতাপ পঢ়ক অলপ আড্ডা মাৰক তেতিয়া আপোনাৰ সেই নেচাৰেল টোপনিটো আহিব আৰু সেই টোপনিটো আহা মানে আপোনাৰ জীৱনটো ঠান্ঠিত লাগাত বেছি সুবিধা হয় গতিকে ফ্ৰেণ্ডছ আজিৰ ভিডিও ইমানে আৰু 2018 চনৰ এটো মোৰ সেই ভিডিও আৰু এই ভিডিও বুলি আজি মই মোৰ চেনেলটোত এটা সৰুকে এটা মানে কম্পিটিশনৰ নিচিনা এটা বস্তু ৰাখিছো এটা মই কোৱেশ্চন এতিয়া আপোনালোকক সুধিম আৰু সেই কোৱেশ্চনটো বৰটা ভয়ংকৰ কোৱেশ্চন নহব কাৰণ সেই কোৱেশ্চনটোৰ এনসাৰ আপোনালোকে ধুনিয়াকে দিব পাৰিব মোৰ বিশ্বাস কেৱল কথা হৈছে সেই কোৱেশ্চনটো উত্তৰদাতাৰ সংখ্যা যদি 20 জনতকৈ বেছি হয়
তেতিয়াহ'লে মই এটা লটাৰী কৰিম আৰু লটাৰী কৰি পেলাই মই পেটিএম কেছ দিম 50 টকাৰ খুব সৰু এটা খেল পাতিছোঁ মই মোৰ এই চেনেলটোত সৰু খেল এটা যদি আপোনালোকে সহায় সহযোগিতা আগবঢ়ায় তেতিয়াহ'লে এই খেলটো আগবঢ়াই লৈ যাব পাৰোঁ প্ৰশ্নটো হৈছে মই কোনটো হৰমনৰ নাম মোৰ এই ভিডিঅ'টোত কৈছিলোঁ যিটো হৰমনে আমাৰ যিটো ৱেকফুলনেছ আমাৰ যিটো টোপনি যোৱাৰ যিটো চাইকেল সেইটো নিয়ন্ত্ৰণ কৰে সেই হৰমনটোৰ নাম আপোনালোকে ক'ব লাগিব কমেণ্ট বক্সত গৈ পেলাই মোৰ এই ইউটিউব চেনেলৰ এই ভিডিঅ'টোৰ আৰু যদি এই কমেণ্টৰ সংখ্যা মানে এই উত্তৰদাতাৰ সংখ্যা যদি 20তকৈ বেছি হৈ যায় তেতিয়াহ'লে তাৰ মাজৰ পৰা মই কোনোবা এজনক আপোনালোকৰ সন্মুখত মই লাকি ড্ৰ কৰি পেলাই বাছি উলিয়াম আৰু তেওঁক মই 50 টকাৰ পেটিএম কেছ লগে লগে দি দিম আৰু তাৰ বাবে আৰু এটা কণ্ডিশ্যন মই কৈছোঁ যে ইয়াত উত্তৰদাতাসকলৰ পেটিএম থাকিবই লাগিব পেটিএম তেওঁ ব্যৱহাৰ কৰিবই লাগিব তেতিয়াহে তেওঁলোকে এই সুবিধাটো লাভ কৰিব পাৰিব সো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ' ইমানেই আপোনালোকৰ আহিবলগীয়া বছৰটো শুভ হওক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই মোৰ ছাবস্ক্ৰাইবাৰ অলপ বঢ়াওক আৰু ঘণ্টাটো কোবাই দিয়ক